মই তো কলেজ চকল দিছিলো भाई जब एक्स गया लाइफ में माथा हैंग हो गया गाइस বয়েল করা জাস্ট মানে আমেরিকার উপর জাস্ট আহি পালা করা একদম পারে কিন্তু আর যার ব্রেকআপ হয় এগুলা খাব পারে এটা খালে এই হিটো এখন জয়া লাগি যায় মানে লাড়ু পিঠা সুনা পিঠা এ মাই লাড়ু পিঠা বনেছে বিহু মানে সুনা পিঠা আমার নরমালি দিয়ে বাসা পতা এক্সেসি দিছে কাবিলা বাবা নেসারা সুনা আছে ভাই তাই ও মাই গড What's up guys and welcome back to my YouTube channel again. Guys, আমি কালি খানা এটা খালো গৈছিলোঁ গাইজ জিম মাৰিবলৈ বাইচেপ এণ্ড ট্ৰাইচেপ কিন্তু হৈ গ'ল খানা খাই গাইজ এনেকুৱা আমাৰ মাজত কথা হ'ল ন কি ক'ম আপোনালোকক এতিয়া কালি ৰাতি টোপনি মাৰিব নোৱাৰিলোঁ খানা খাই হওক এনিৱে আপোনালোকে এই ভিডিঅ'টো চাওক বহুত ভাল লাগিছে আৰু বহুত মানে কিছুমান কথা মানে এনেকুৱা হৈছে ন ভিতৰত আমাৰ মানে লগৰ লগত বাপৰে গাইজ পুৰা চুঙা পিঠালৈ কথা চাওক আপোনালোকে ভিডিঅ'টো খানা গাইজ সুমন সে হাই 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 মাংসটো দাম বহুত বেছি দিলোঁ পইচা কৰে নাই খানাৰ কাৰণে 10 টাকা বুলি আছোঁ গাইজ পইচা বেছি নাই আমাৰ দিগদাৰ হৈছে বহুত পুৰা কালি দামটো কমাই দিব অলপমান আমাক স্পেচিয়েলি আমাক মানে আমাক দামটো কমাই দিব টুকিয়া মানুহ ভাই আমি চিনাকি বুলি বেছি লৈ আহোঁ আমাৰ এখেতে ক'লা আপোনাৰ তাত কিনে বুলি মই তো কলেজ চকল দিছিলো এফালে চলি আছে ব্লগ ব্লগ দি দিওঁ আপোনালোকক এতিয়া হ'ব গাইজ খানা আজি খানা আৰু আজি চিকেনটোৰ নাম দিবা বি চিকনিচা মেলি চিকেন আপোনালোকে খাব পাৰিব তাৰে ৰেচিপি দেখা দিম আজি বনাব আমাৰ সুমন গাইজ সুমনে বনাব আজি আমাৰ আৰু পাঞ্জাব কা খানা আৰু মই স্পেচিয়েলি জাষ্ট লেণ্ড কৰিলোঁ মাত্ৰ পাঞ্জাবৰ পৰা আৰু আজি খানাটোৰ নাম হ'ব চিকনি চামেলি চিকেন একদম বঢ়িয়া একদম কেটৰিনা কাপুৰৰ হট হ'ব क्या बोला तूने अब्बास बेटा बहुत बड़ी मी আছে গাইজ কালি ডমিনো কালি না কালি ডমিনো কালি নহয় কালি উৰুকা আমি কালি উৰুকা গাইজ ডমিনো হয় গাইজ উৰুকা My mistake guys my mistake दिल में मत लेना guys नहीं को भाई जब एक्स गया लाइफ में माथा हैंग हो गया guys Oh my god কি কৈছো মই তুমি जब guys एक्स गया माथा हैंग हो गया अबे नहीं भाई नाम मेंशन नहीं कोई পরোটা हाय हाय इतना सुकून জিম নাই কিন্তু ওভেন আছে মাছুল গাইজ পুৰা কমি গ'ল এতিয়া বৰ্তমান ইউটিউবৰ কাৰণে মাছুল এতিয়া ইয়াতে নাই এতে নাই ইয়াতে আছে ও মাই গড গাইজ কমি গ'ল আনি আছো আৰু ইউটিউবটো অলপমান আপোনালোকৰ মানে লগত अबे जल्दी बोल कल सुबह पनवेल निकलना কৰো তাৰপিছত গাইজ আৰু বিশ্বাস ৰাখক ই আনি আছে আৰু আহি যাব এতিয়া আমাৰ হেৰি লাগিব নহয় চাটনি এইগুলা এই মানলে লাগবো তেতিয়া আমাৰ খৰ বংশ ইয়াকে পাঁচটো দি দাও নাই অলপ কি দিন ন মানে মেৰি কে দেখুবা এই বিছে দেখুবা সুমন বিন টেনশন নকৰো মই কিমান টা লাগালে আৰু এতিয়া আমি হৈ যাব আপনি এইটো কি বস্তু গাছ এতিয়া আমি ওভেনত দি দিওঁ তাৰপিছত চিকেন ৰেডি হৈ যাব guys chicken ready
Okay, guys. A few moments later. Guys, chicken হৈছে প্ৰায় এতিয়া অলপ আমি আৰু অলপ উল্টাই দিওঁ এক্সেক্টটো হোৱা নাই নাই অলপ কেঁচা আছে উল্টাই আৰু না গাইছ আমি উল্টাই আছোঁ তেতিয়াহ'লে চিকেনো ৰেডি হৈ যাব পুৰা ৰষ্টেড চিকেন আপোনালোকো খুৱাম মই এদিন সুমন চব ওপৰে বনাই আছে এফালে চিকেন ওপৰে আমাৰ চিকেন বেলেগ হ'ব ন আবাৰ আলু পিটিকা চিকেন গাইছ আলু পিটিকা দি বনাওঁ আজি এটা চিকেন নিউ ষ্টাইল নিউ ৰেচিপি ইজ হিয়াৰ কৈছিলোঁ যে আপোনালোকক আলু মাংস আৰু এই পিঁয়াজটো মানে বইল কৰা জাষ্ট মানে আমেৰিকাৰ পৰা জাষ্ট আহি পালা কৰা একদম পাৰি কিন্তু আৰু যাৰ ব্ৰেকআপ হয় এইবিলাক খাব পাৰি এইবিলাক খালে এই হৃদয়খন জৰা লাগি যায় মানে कौन है ये लोग कहां से आते हैं Oh my god. क्या कॉन्सेप्ट है गाइस এটা সুমনৰ কনসেপ্ট এটা ব্রেকআপ হয় ডাইরেক্ট এর পাইজো ফ্লিপকার্টে अवेलेबल আছে ফ্লিপকার্টে अवेलेबल আছে গাইস আর যার রিসেন্টলি ব্রেকআপ আছে এটা খালে ডাইরেক্ট ফিক্স কৰি দিব মানে ক'ব নহয় মাই গড আৰু এনেকুৱাকে ফিক্স কৰিব আৰু দুটা গলে সাঙুৰি ল'ব খালি ওপি নিউ কনসেপ্ট নিউ কনসেপ্ট আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰত নিউ কনসেপ্ট আৰু লাগিলে আছে মাস্ট ট্ৰাই কৰিব গাইস মাস্ট ট্ৰাই কৰিব সেট মাৰি আছে বে আমি ৰিক্সটো কোন ভুল নিবিচাৰো সেইকাৰণে এইটো ৰাস্তা খুলি লগ পাই যাওঁ সেইকাৰণে জাষ্ট প্ৰেগনেন্ট ওকে ओ भाई ऐसे ना ऐसे लड़कियां जाएगा अरे लड़कियां आ जाओ भाई ओह गॉड एक बार दिला दे কিবা মোক মাতিছিল কোনবাই আজি হনুমান হ'ব ৰ'বা এইকেইটা গাইছ আমাৰ বহুত বেছি খাব পাৰে মইতো চেষ্টা কৰোঁ আৰু যিখিনি পাৰোঁ আৰু যিখিনি ভগৱানে মিলাইছে চেলেঞ্জৰ মানে বেষ্ট গাই সো সুমন দুখান দি হ'ব হ'ব বাকীটো ভাতটো আছে ব্ৰ অঁ এক কুকাৰ আছে ভাই সুমন তাতে নেচাৰেল হজমোলা আছে মেইন কেছটো হৈছে মই বহুত ইন'চেণ্ট ল'ৰা হয় বহুত অনেষ্ট হয় কিন্তু সমাজে মোক বুজিব পৰা দিলে এই সমাজখনে বুজিব পৰা দিলে মই অলপে খাওঁ যিখিনি পাৰোঁ আৰু চিনি পাৰে গাইছ অলপ খাই কিন্তু এক কুকাৰ ভাত কিন্তু মনে প্ৰাণে খায় ভাই সেইকাৰণে আমি গাইছ 10খন ৰুটি কৰি দিলোঁ আমি পৰঠা ৰিক্স লোৱা নাই আৰু যিহেতু বনাব পাৰিব লগা হয় দিগদাৰ হৈছে ভাই হয় নহয় গাইছ এতিয়া আপোনালোকক ডাইৰেক্ট আমি গোটেইখিনি বনোৱা হ'লে লগ পাম অ'কে অলৰেডি কি হ'ল 25 তাৰিখ আচ্ছা তলত দিব লাগিব ন মই লৈ আনো গাইছ আমাৰ সুমনে কৈ দিব কি আছে গাইছ যিখিনি চালাড মানে ৰ চালাড যিখিনি আছে চব নেমু টেঙা এতিয়া চব আছে চবৰে পিছে দিটাতে এইটো আমি নেমু টেঙাটো চবে দি দিলোঁ 1 পিচ এটা দেখোন 3 পিচ আছে আচ্ছা আৰু এইটো কি স্পেচিয়েল আমাৰ যিটো আপোনাক ক'লোঁ আৰু হৃদয় ভঙাবিলাকৰ কাৰণে সেইখিনি বেষ্ট এটো আছে নিজে নিজে লগাই দিব ন যিখিনি আমাৰ সেই বাটাৰ চিকেন কি গন্ধ হে ইয়াতে আছে পৰঠা আছে এটা 1 কুকাৰ ভাত এক কুকাৰ ভাত অ'কে আফটাৰ ডেট হৈ গ'ল আৰু মাংস কিনি আছে টিভিত ডন চলি আছে ডন চলিছে গাইছ আপোনালোকে কপিৰাইট মাৰি দিব মাৰি দিব পাৰে এতিয়া আমি হ'ল আৰু এতিয়া কাঁহী বাঢ়িলেও গোটেইখিনি বস্তু চিকেনটো আছে ভাই এই মালটো গাইছ আপোনাৰ লগত এখেত আৰু এখেত মালটো এই মালটো ইহঁৰে মই কম্পিটিশ্যন কৰিম ফুড চেলেঞ্জত কি হ'ব বাটাৰ চিকেন আৰু নান গাইছ কম্পিটিশ্যন হ'ব আপকামিং ভিডিঅ'ত আহিব আপোনালোকে চাব গাইছ
বেলেগ কম্পিটিশ্যন হ'ব এইটো হ'ব এইটো ইণ্ডিয়া GDP ডাউন হৈ যাব অ'কে গাইজ আমি খাওঁ বাৰু আপোনালোকক আমাৰ ফালৰ পৰা হেপী বিহু ভোগালী বিহু জনালোঁ ভিডিঅ'টো এতিয়া আগত একবাৰ আহিম লাষ্টত দিৱালীত অৱশ্যে থকা বুলি কওক বহুত হেবু শুভেচ্ছা দিলোঁ আপোনালোকক দিৱালী। ভাল হওক দেৱালী আৰে ভাই এডভান্স ভেলেণ্টাইন ডে চলো গাইজ গুড নাইট আৰু